ঠাইখন খুব ধুনীয়া লাগিছিলে অকমানেই কৰা হৈছিলে ভিডিঅ'টো অকমান চাই থাকিলে গম পাব ভিডিঅ'টো ক'ৰ হয় কি কথা আৰু ভিডিঅ'টো মাজতলৈ আপোনালোকক স্বাগতম জনাইছো ভিডিঅ'টো চাব বুলি আশা ৰাখিলো নমস্কাৰ মোৰ নাম প্ৰিয়া আৰু এয়া যে গৈ আছে এজনী ময়ে আৰু এয়া ওপৰলৈ উঠি যাব লাগিব আৰু এখন কি মন্দিৰ আপোনালোকে জানে নে নাই এই মন্দিৰখনৰ নাম হ'ল কামাখ্যা মন্দিৰ গুৱাহাটীখন বুলি নাভাবে দেই এইটো শিলঘাটৰ কামাখ্যা মন্দিৰ হয় আৰু এয়া আমি ওপৰলৈ গৈ আছো আৰু লাহে লাহে আৰু মোৰ কাহ চৰ্দি জ্বৰ এনেকৈ হৈ আছে সেইকাৰণে বেছি কথা ক'ব পাৰা নাই মই এয়া ওপৰলৈ উঠি আহিছোঁ আৰু এয়া মন্দিৰ পালোহি আৰু ষ্টেপ কেইটামান আছে উঠি গৈ আছোঁ চাই থাকক ভিডিঅ'টো আৰু এইখন কামাখ্যা মন্দিৰ আৰু এতিয়া আমি ভিতৰলৈ যাম এয়া সেৱা কৰিছোঁ আৰু এয়া মই চাকি জ্বলাই আছোঁ আৰু এই ভিডিঅ'টো সময় হ'ল ঢেৰ দিনৰ মানে দিব পৰা নাছিলোঁ এয়া এতিয়া আমি সেৱা কৰিছোঁ ভগৱানক আৰু মন্দিৰখনলৈ আহি পেলাই খুবেই ভাল লাগিলে আৰু এতিয়া আমি যাম ভিতৰৰ ভাগলৈ এয়া ভিতৰৰ ভাগ এয়া চাই থাকক খুবেই ভাল লাগিছে আহি পেলাই আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰি দিব এয়া ভিতৰৰ ভাগটো দেখাবলৈ চেষ্টা কৰিছোঁ ভিতৰৰ ভাগ আৰু এয়া দেখিছে নহয় আৰু ভিডিঅ'টো কৰিব পাৰিনে নোৱাৰি একো নুসুধিলোঁ অকণমান কৰি দিলোঁ ছোৱালীয়ে গোটেই চাকি বন্তি জ্বলালে আৰু গোটেইখিনি আৰু এয়া আশীৰ্বাদ দিছিলে আৰু বহুতেই ধুনীয়া মানুহকেইজনী শ্বেয়াৰ কৰি ওলাই আহিলে কোনোমতে উঠি আহিলোঁ আগৰ পৰা আৰু এয়া দেখিছে নহয় বহুত ধুনীয়া আৰু ঠাণ্ডা পৰিৱেশটো আৰু এনেকৈ পিছফালে নামি আহিব পাৰি আৰু এই পিছ চাইডে একদম ধুনীয়া বাগান আছে আৰু ভিডিঅ'টো যদি চাই ভাল পায় নহয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ দিয়া নহয় বাৰু বিশেষকৈ বহুত দিনৰে ভিডিঅ' আমাৰ মানুহ গৈ পাই গৈছে এডভান্স মানুহ যেনে তেনে উঠি গৈছে বুঢ়া মানুহ পাই গৈছে আৰু এটা ফূৰ্তিও লাগি আছিলে দেখি পেলাই মই দেখি আৰু অলপ আছে ওপৰলৈ একদম বহুত কথা নকওঁ ইয়াৰ পাছফালে যে বাগান দেখুৱাই আছিলে বহুত ধুনীয়া পৰিৱেশ আৰু পাছফালৰখিনি মই বেছি ভাল পালোঁ মন্দিৰৰ পিছৰ ভাগ এইপিনে এনেকৈ আহিব আৰু শিলঘাট কামাখ্যাহে বেছি দূৰৰ নহয় তেজপুৰৰ আমি গৈছিলোঁ আৰু একে বহুত ধুনীয়া ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই বাই